নমস্কাৰ আপুনি পুৰুষই হওক বা নাৰী সাইকেলে চলাওক বা গাড়ী মামলা সৰু হওক বা বিশাল ভাৰী অঘাইটঙৰ এই ভিডিঅ' জনহিতাৰ্থে জাৰি আপোনাক স্বাগতম জনাইছো অঘাইটঙৰ এই ভিডিঅ'লৈ। টাইটেল আৰু থাম্বনেল চাই আপুনি হয়তো গমেই পাইছে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু। মিছা কথা কিদৰে ধৰাত পেলাব। আমি বহুবাৰ সমস্যাত পৰোঁ। সন্তানে কেতিয়াবা আমাৰ সৈতে মিছা কথা কয়, কেতিয়াবা বন্ধুৱে, কেতিয়াবা পতিয়ে, কেতিয়াবা পত্নীয়ে, কেতিয়াবা কৰ্মচাৰীয়ে, কেতিয়াবা অফিচৰ সহকৰ্মী। এই ভিডিঅ' চোৱাৰ পিছত আপুনি নিশ্চিতভাৱে 90% মিছা কথা কোৱা লোকক ধৰাত পেলাবলৈ সক্ষম হ'ব। পিছে আপোনালৈ দুটা ৰিকুৱেষ্ট। প্ৰথমটো, আপুনি এই ভিডিঅ'টো শেষলৈ চাব লাগিব আৰু এই শিক্ষাক আপুনি গঠনমূলক কামত ব্যৱহাৰ কৰিছে। মনত ৰাখিব, এটুকুৰা জুইক আপুনি ৰন্ধা বঢ়াটো ব্যৱহাৰ কৰিব পাৰে বা কোনোবাৰ ঘৰ জ্বলাবলৈ ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ দ্বাৰা যেন কোনোবাৰ ক্ষতি নহয় সেয়া লক্ষ্য ৰাখিব। দ্বিতীয়টো ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে কৃপণালি নকৰিব। তলৰ ৰঙা ছাবস্ক্ৰাইব বুটামটো টিপি লওক আৰু কাষত থকা বেল আইকনটো টিপি লওক। বলক আমি ভিডিঅ'ৰ মূল কথালৈ আগবাঢ়োঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক জনাব খুজিছোঁ যে ভিডিঅ'টো শেষলৈকে চাওক। আমাৰ মস্তিষ্কৰ দুটা ভাগ থাকে, বাওঁ অংশ আৰু সোঁ অংশ। এই দুটা অংশৰ কামো ভিন্ন ভিন্ন। আমাৰ সৈতে নিত্য প্ৰতি যিবোৰ ঘটনা ঘটে সেয়া আমাৰ মগজুৰ বাওঁ অংশত সঞ্চিত হৈ থাকে। আনহাতে আমি যিবোৰ কল্পনা কৰোঁ, চিন্তা কৰোঁ, ভাবোঁ, অৰ্থাৎ আমি যিবোৰ সৃষ্টিমূলক কাম কৰোঁ, আমি যেতিয়াই কিবা সৃষ্টি কৰিব বিচাৰোঁ সেয়া আমাৰ মগজুৰ সোঁ অংশৰ দ্বাৰা সম্পাদিত হয়। চিম্পল ভাষাত ইয়াৰ অৰ্থ হ'ল সৃজনশীল কামত আমাৰ মগজুৰ সোঁ অংশ ব্যৱহাৰ কৰা হয়। আপোনাক এটা বৰ ইণ্টাৰেষ্টিং উদাহৰণ দি বুজাব চেষ্টা কৰিছোঁ। আপুনি ভিডিঅ'টো পজ কৰি এতিয়াই প্ৰমাণ কৰক। আপোনাৰ ওচৰত কোনো বন্ধু বা বান্ধৱীক সোধক তেওঁৰ স্কুলীয়া জীৱনৰ 5জন বন্ধু বা বান্ধৱীৰ নাম। মই 100% নিশ্চিত তেওঁ আপোনাক উত্তৰ দিওঁতে নিজৰ চকু বাওঁ পিনে কৰি ল'ব। ইয়াৰ পিছত তেওঁক আপুনি দ্বিতীয়টো প্ৰশ্ন সোধক। এইবাৰ তেওঁক সোধক, তেওঁ যদি 1 কোটি টকা লটাৰীত জিকে তেন্তে তেওঁ সেই টকাৰে নিজৰ বাবে কি কি কৰিব। এইবাৰ লক্ষ্য কৰিব, উত্তৰ দিওঁতে কিন্তু তেওঁ নিজৰ চকুটো সোঁপিনে কৰি কথা পাতিব। ইয়াতেই সমস্ত বিজ্ঞান লুকাই আছে। এতিয়া জানো আহক, মিছা কথা কওঁতে মানুহে কি ধৰণৰ অংগী ভংগী কৰে। এটা কথা মন কৰিব, প্ৰথমটো প্ৰশ্নৰ উত্তৰ দিওঁতে তেওঁ একো ভাবিবলগীয়া হোৱা নাছিল। অতীতত ঘটি যোৱা এটা ঘটনা যি তেওঁৰ মস্তিষ্কৰ বাওঁ অংশত পূৰ্বৰে পৰাই সঞ্চিত আছিল আৰু এই উত্তৰ দিওঁতে তেওঁৰ মগজুৰ বাওঁ অংশটোকে তেওঁ ব্যৱহাৰ কৰিছিল। সেয়ে তেওঁ যেতিয়া উত্তৰ দিছিল তেওঁৰ চকু বাওঁফালে আছিল। দ্বিতীয়টো প্ৰশ্নৰ উত্তৰ দিবলৈ যাওঁতে তেওঁ এটা কাল্পনিক উত্তৰ দিবলগীয়া হৈছিল আৰু এই কাল্পনিক উত্তৰ দিয়া কামত মগজুৰ সোঁ অংশটো ব্যৱহাৰ কৰিবলগীয়া হয়। সেয়ে মন কৰিব, তেওঁ নিজে নজনাকৈয়ে উত্তৰ দিবলৈ গৈ নিজৰ চকু তেওঁ সোঁপিনে কৰি লৈ কথা পাতিছিল। এতিয়া আপুনি নিজে এবাৰ ভাবি চাওক, আপোনাৰ সৈতে যদি কোনোবাই সঁচা কথা কয় তেওঁৰ চকু কোনপিনে থাকিব আৰু যদি মিছা কথা কয় তেওঁৰ চকু কোনপিনে থাকিব। বন্ধুসকল, মই জনাব খুজিছোঁ, যেতিয়া আমাৰ লগত কোনোবাই মিছা কথা কয় তেতিয়া তেওঁ নিজৰ মগজুৰ সোঁ অংশ ব্যৱহাৰ কৰে। বহুত কথা কল্পনা কৰিবলগীয়া হয়, কিবা ঘটনা সৃষ্টি কৰিবলগীয়া হয় আৰু সৃষ্টি কৰিব যাওঁতে তেওঁ মগজুৰ সোঁ অংশটো ব্যৱহাৰ কৰে আৰু তাৰ লগে লগে বাহ্যিকভাৱে তেওঁ চকু দুটা সোঁফালে কৰি লয়। কোনোবাই যদি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিওঁতে তেওঁৰ চকুটো সোঁফালে কৰি লৈছে, আপুনি 90% নিশ্চিত হ'ব যে তেওঁ আপোনাৰ লগত মিছা কথা কৈছে। বন্ধুসকল, এই তথ্যখিনি মই ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটৰ পৰা বিচাৰ খোজ কৰি আপোনালোকৰ বাবে লৈ আনিছোঁ। যদি এই বিষয়ে আপোনাৰ অধিক জ্ঞান আছে বা মই কোৱাত যদি কিবা ভুল ত্ৰুটি হৈছে বা কিবা যদি ৰৈ গৈছে, আপুনি কমেণ্ট ছেকশ্যনত লিখিবলৈ মুঠেই কুণ্ঠাবোধ নকৰিব। দ্বিতীয়তে, ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু মুঠেই নাপাহৰিব, কাৰণ আপোনাৰ লাইক আৰু শ্বেয়াৰেই মোৰ সাধনাৰ পুৰস্কাৰ। সুস্থ থাকক, কুশলে থাকক, এই কামনাৰে অঘাইটঙৰ পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ।